আজি আমি দশমমান শ্ৰেণীৰ তৃতীয় অধ্যায় এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। এনে বীজীয় পদ্ধতি অনেক আছে যিবোৰ আমি এতিয়া আলোচনা কৰিম। তো তাৰ ভিতৰত আমি আমাৰ কিতাপত যিখন NCERT কিতাপ আছে তাত তিনিটা পদ্ধতি দিয়া আছে, যেনে প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু বজ্ৰগুণন বা তিৰ্যক গুণন পদ্ধতি। তো আজি আমি প্ৰতিস্থাপন পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। তো প্ৰতিস্থাপন পদ্ধতিৰ বিষয়ে আলোচনা কৰোঁতে আমি প্ৰথমতে দুটা ৰৈখিক সমীকৰণ আমি ইয়াত ল'লোঁ, যেনে এটা হ'ল 8x + 5y = 9, আন এটা হ'ল 3x + 2y = 4। এতিয়া প্ৰতিস্থাপন পদ্ধতিত প্ৰথম নিয়মটো কি যে আমি যিকোনো এটা সমীকৰণ লৈ তাত দুটা চলক থাকিব, যেনেকৈ ইয়াত আছে x আৰু y। তো যিকোনো এটা চলকৰ সহগক 1 কৰি ল'ব লাগিব। যেনেকৈ আমি যদি x আৰু y আছে, আমি xক সহগটো 1 কৰি ল'ব পাৰোঁ বা y ৰ সহগটোও 1 কৰি ল'ব পাৰোঁ। তো ইয়াত আমি কি কৰিছোঁ যে আমি প্ৰথম সমীকৰণটো যিটো আছে 8x + 5y = 9, তাৰ xৰ সহগটোক 1 কৰি ল'লোঁ। কি কৰিলোঁ আমি প্ৰথমতে যে y থকা যিটো পদ আছে সেইটো সোঁফালে লৈ গ'লোঁ। সোঁফালে লৈ যোৱাৰ পিছত সেইটো -5y হ'ল। তাৰপিছত xৰ যিটো সহগ আছিলে 8, সেই 9 - 5ক 8ৰে হৰণ কৰিলোঁ আৰু সেইটো এটা সমীকৰণক আমি 1 নং বুলি তাত উল্লেখিত কৰিলোঁ। নেক্সট ষ্টেপটো কি, আমি আন এটা সমীকৰণ আমাক দিয়া আছিলে 3x + 2y = 4, সেইটোক আমি 2 নম্বৰ হিচাপে ইয়াত দিলোঁ। এতিয়া এই xৰ যিটো মান আছে 9x - 5y = 4, সেইটো আমি 2 নং সমীকৰণত বহুৱাইছোঁ। কাৰ ঠাইত বহুৱাইছোঁ? xৰ ঠাইত। ইয়াত দেখুৱাই দিছে এই xৰ ঠাইত বহুৱাই দিয়া আছে। তেতিয়া কি হ'ব যে 2 নং সমীকৰণটো আছিলে 3x + 2y = 4, তেতিয়াহ'লে 3 × xৰ ঠাইত হ'ব 9 - 5y/8, এইটো পূৰণ কৰা হ'ল, প্লাছ তাৰ লগত আছিলে 2y = 4। তাৰপিছত নেক্সট ষ্টেপটো কি যে 3টো যিহেতু 8ৰে আমি লঘিষ্ঠ আকাৰত ল'ব নোৱাৰোঁ, তেতিয়া 3টো ওপৰত আছে, ল'ব হোৱাৰ কাৰণে 3টো ওপৰৰ যিটো ল'ব আছে 9 - 5y, তাৰ লগত পূৰণ কৰিলোঁ। তাৰ কি হ'ল, 3 লগত 9 পূৰণ কৰিলে 27, 3 লগত 15 পূৰণ কৰিলে 3 লগত 5 পূৰণ কৰিলে 15, 15y, তলত আছে 8, প্লাছ 2y = 4। তাৰপিছত আমি কি কৰিলোঁ, ইয়াত লসাগু ল'লোঁ। লসাগুটো কি আছে যে ইয়াত যিহেতু দুটা আছে, এটা হ'ল 27 - 15y/8 আৰু এটা আছে প্লাছ 2y, তেতিয়াহ'লে তাৰ তলত আছে 1 আৰু 8ৰ লসাগু হ'ল 8। তাৰপিছত আমি এইটো লসাগু লোৱাৰ পিছত ইয়াত পালোঁ 16y = 4। ইয়াৰ পিছত এইটো কি পালোঁ, একেধৰণৰ পদ থকাখিনি, যেনেকৈ 15y - 16y আছে, তেতিয়াহ'লে এইটো হ'ব প্লাছ y, আৰু এইটো আছে ওপৰত 27, আৰু এই 8টো এই 4ৰ লগত সোঁফালে বজ্ৰ পূৰণ হ'ল, তাৰমানে 8 পূৰণ 4 হ'ব 32। তাৰপিছত কি কৰিলোঁ, 27টো আমি সোঁফালে লৈ গ'লোঁ, তো -27 হ'ল। তো y = আমি পালোঁ 5। এতিয়া এই 5টো আমি এটা চলকৰ মান পালোঁ। এই চলকৰ মানটো আমি যিকোনো এটা সমীকৰণত বহাই 1 নঙতো বহাব পাৰোঁ, 2 নঙতো বহাব পাৰোঁ। ইয়াত আমি কি কৰিলোঁ যে y = 5 1 নং সমীকৰণত বহুৱাই দিলোঁ। তেতিয়া আমি ইয়াত কিহৰ মান পালোঁ, xৰ মানটো। 1 নং সমীকৰণটো আছিলে x = 9 - কি আছিলে 5y/8 আছিলে। সেই 9 - 5 × 5/8, y মানটো 8 পালোঁ। তো 9 - 5 পূৰণ 5 হ'ব 25, তাৰ তলত আহিলে 8, তো 9 - 25/8। ইয়াৰ পিছত আমি কি কৰিলোঁ যে 9 - 25 হ'ল -16/8। তাৰপিছত 16ক 8ৰে হৰণ কৰিলে 2 হ'ব, যিহেতু ওপৰত মাইনাছ আছে সেইকাৰণে -2। ইয়াৰ দ্বাৰাই আমি পালোঁ সমীকৰণটোক সমাধান কৰিলোঁ, যেনেকৈ xৰ মানটো আমি কি পালোঁ 2 আৰু y ৰ মানটো হ'ল 5।